হাই গাইজ, মোৰ চেনেল ৱেল থিংকিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ব্লগ লৈ আহিছোঁ। মই এঠাইলৈ আজি গৈ আছোঁ, তাকে মই আপোনালোকক দেখুৱাবলৈ চাইছোঁ। আহকচোন মোৰ ব্লগটো আৰম্ভ কৰোঁ। এতিয়া আমি আহি পাইছোঁ যোৰহাট নিমাতী ঘাট। খুব সুন্দৰ পৰিৱেশ, এটা মৃদু বতাহে গাত ছাতি মাৰি ধৰিছে। চাওকচোন, সেইফালে আপোনালোকে আৰু অলপ দূৰ যোৱাৰ পিছত আমি নিমাতী পাম। ইয়াৰ পৰাই আমি মাজুলীলৈ যাব পাৰোঁ। মই ইয়ালৈ প্ৰায়ে আহোঁ, ভাল লাগে মনটো। এটা ঠাণ্ডা পৰিৱেশ, গা মন ভাল লাগি যায়। আজি যিহেতু মই কামত এইফালে আহিছিলোঁ, সেইবাবে অকণমান দূৰ আহি যিহেতু নিমাতী ঘাট পাওঁ, তাকে মই দেখাবলৈ আপোনালোকক এই মোৰ ভিডিঅ'টো আগবঢ়াইছোঁ। ইমান ধুনীয়া পৰিৱেশ। এইবোৰ মাজুলীলৈ খোৱা বস্তু, ষ্টেচনাৰী চব বস্তু সেইবোৰ ফেৰীত লৈ যায়। এইখিনিতে আপোনাৰ কমলাবাৰী ঘাটটো আছে, যিটো কমলাবাৰীলৈ গৈ আছে নিমাতীৰ পৰা। এতিয়া যিহেতু বাৰিষা হৈ আছে, গোটেইবোৰ পানী কাষলৈ ৰাস্তা কাষলৈ আহিছে, আৰু যেতিয়া খৰালি হয় সেই পানীটো শুকাই যায়। আজি বহুত বছৰ, কেইবাবছৰ মানে 3 বছৰমান হ'ল মই আহিছিলোঁ। তাৰ আগতে লকডাউনৰ 2 বছৰটোতো আজি অহা হোৱাই নাই। তাৰপিছত কিমান ভাল লাগিছে, এটা ইমান ধুনীয়া কোমল বতাহ বলি আছে। যান্ত্ৰিক জীৱনৰ পৰা এটা প্ৰাকৃতিক পৰিৱেশলৈ আহি খুব আনন্দিত হৈছোঁ, ভাল লাগিছে। তাৰপিছত এই মলয়া বতাহ বলি আছে, খুব ভাল লাগিছে। নিমাতী ঘাটৰ এৰিয়াটো খুবেই ডাঙৰ, কিন্তু এতিয়া যিহেতু ফেৰী কমকৈ চলিছে, সেইকাৰণে প্ৰায়বোৰ দোকান বন্ধ হয়। এইটো কয় চীনাতলি বগৰীগুৰি নিমাতী ফেৰী সেৱা। তাত ফেৰীসমূহ ৰৈ আছে, কিন্তু মানুহ নাই। এয়া এইটো অফলামুখ নিমাতী ফেৰী সেৱা। ইয়াতো সেই একেই কণ্ডিশ্যন, আপোনাৰ ফেৰীসমূহ আহিলে ফেৰীসমূহত নুঠিলে ভাল নালাগে। এইবোৰ ষ্টেণ্ডিং ফেৰীটো ৰখাই থৈছে। মই এবাৰ উঠি চাম, আহকচোন উঠোঁ। উঠি চোৱাৰ পিছত দেখিলোঁ তাতে এখন 108 ৰখাই থৈছে, মানে পেচেণ্ট অনা নিয়া কৰে। খুব ভাল লাগিল, আজি ফাৰ্ষ্ট টাইম দেখিলোঁ। অকণমান দূৰ অহাৰ পিছত দেখিলোঁ তাৰে কেইগৰাকীমান মহিলাই গামোচা লগাই আছে। দেখি খুবেই ভাল লাগিল, লগতে ছোৱালীক দেখুৱাবলৈ পাই খুবেই আনন্দিত অনুভৱ কৰিলোঁ। এতিয়া ব'লক আমি গছ ছাইডটো চাই লওঁ। গছ ছাইডটোত পানীৰ ৱাটাৰ লেভেলটো চোৱা হয়, আৰু বাটতে মই এইটো শিৱ মন্দিৰ এটা পাইছোঁ। তাৰপিছত এতিয়া গৈছোঁ মই ইয়াতে ছাইডটোত পোৱাৰ পিছত দেখিলোঁ কিছুমান স্কেল ষ্টেণ্ড কৰি ৰখা হৈছে, যিটোৰ সহায়ত আমি পানীৰ লেভেলটো চাব পাৰোঁ। এয়া চাওক।
ফুল মন্দিৰটোৰ ওচৰতে আছিলে, এজনক সুধি ল'লোঁ। পথাৰ ধুনীয়াকৈ ৰোৱনীখিনিয়ে ৰুই আছে, দেখিয়ে ভাল লাগিছে। ইমান গৰম ৰ'দ, তাতে ধানখিনি ৰুই থকাও ধেমালি নহয়, মইতো ভাবিবই নোৱাৰোঁ। কিন্তু চাওক পৰিৱেশটোও ভাল লাগিছে, লগতে এটা কামো হৈ আছে। বহুত দীঘল পাইপ, এইটো বহুত ডাঙৰ প্ৰজেক্ট এটা আমাৰ ইয়াত হ'বলৈ গৈ আছে। তাতে মধুৰি চিঙি খালোঁ। এতিয়া মই এইটো ঘৰ দেখাইছোঁ আপোনাক। এই ঘৰটো কেনেকুৱা লাগিছে বাৰু, এইটো প্লেনিং মই কৰিছিলোঁ। এতিয়া আমি আহি পালোঁ ঘৰ আহি পোৱাৰ পিছত এয়া খিচিৰি আমাৰ এওঁ বনালে। এয়া চাওক, খিচিৰি ৰঙালাও দিছে, আলু দিছে আৰু লগতে ঘিউ সৈতে পৰিৱেশন কৰিছে। লগতে মই আগতে কেইদিনমানৰ আগতে বনোৱা কেৰেলা আচাৰটো ইয়াৰ লগতে খাইছোঁ।